এই যি গ্ৰন্থোৎসৱ হৈছে এই গ্ৰন্থোৎসৱ কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব? আমাৰ আপোনাৰ 18 তাৰিখৰ পৰা হৈ আছে 28 তাৰিখলৈকে হ'ব গ্ৰন্থোৎসৱ 10 দিনীয়া কাৰ্যসূচীৰে এই গ্ৰন্থোৎসৱ পতা হৈছে বৰদিন খেলপথাৰত। আৰু এই গ্ৰন্থোৎসৱত কিমান মানুহৰ সমাগম হৈছে বুলি আপুনি গম পাইছে? মানুহ বহুত সমাগম হৈছে আৰু বহুতো কিতাপ বিক্ৰী হৈছে আৰু গ্ৰন্থ উৎসৱ বুলি ক'লে অকল গ্ৰন্থ উৎসৱেই ইয়াত নহয়, যুৱ মহোৎসৱো ইয়াত আৰম্ভ হৈছে। কালিৰ পৰা যুৱ মহোৎসৱ আৰম্ভ হৈছে। কালি যিহেতু সত্ৰীয়া নৃত্যৰ আৰু সত্ৰীয়া নৃত্য জ্যোতি সংগীতত কম্পিটিশ্যন হৈ গৈছে আৰু আজি থাকে সৃষ্টিশীল নৃত্য, সৃষ্টিশীল ক্ৰিয়েটিভ ৰাইটিং আৰু লগতে ভূপেন্দ্ৰ সংগীতৰ কম্পিটিশ্যন আছে, প্ৰতিযোগিতা আছে আৰু কাইলৈ তেনেকৈ আছে কুইজ কম্পিটিশ্যনৰ পৰা আদি কৰি এনেকৈ ফেশ্বন শ্ব' এনেকৈ তাৰ আগৰ কেইদিন সৰু ল'ৰা ছোৱালী কিডছ ফেশ্বন শ্ব' হৈ গৈছিলে এনেকৈ এইকেইদিন। আৰু এই যি শুভাৰম্ভণি অনুষ্ঠান হয় শুভাৰম্ভণি অনুষ্ঠান কোনে কৰিছিলে? আপোনাৰ কলকাতাৰ সাহিত্য ভৱনত আছিলে বাসুদেৱ দাস বাবা আহিছিলে, তেওঁ বৰদিন কৰিছিলে।